खुलुमबाय इनसाइड एनि बर'आव आं मिथु बर'। दिनै फुंबिलि समाव बिफानारि नैथि खोन्दो देहायारि आनजाद लानाय समावनो हाग्रा बिफाननि सासे मावथिया रुंसारि जायो। रुंसारि जानाय हाग्रा बिफाननि मावथिखौ हाफ्लं हाग्रा बिफान खोन्दो मावख'नि ब्रिजेश थावसेन होनना मिथिहोदों। गुबुन फारसेथिं हाफ्लं हाग्रा बिफान खोन्दो मावख'नि डेपुटि रेन्जार राजु पख्रेला जाथायनि सायाव खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। ঘটনাটো আজি ফিজিক্যাল ফিটনেছ টেষ্টৰ ছেকেণ্ড ফেজ মানে ফাৰ্ষ্ট ফেজ ছানডেত হৈছিলে কিহৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট ফ্ৰণ্টলাইন ষ্টাফ কাৰণে এইটো আজি ছেকেণ্ড ফেজ আজি ষ্টাৰ্ট কৰিছোঁ। আমি ষ্টাৰ্ট কৰাৰ পাছত আমি 6.16 AM ষ্টাৰ্ট কৰিছোঁ। তাৰপাছত 2 মিনিট পাছতে মানে আমি খবৰ পাইছোঁ যে এনেকুৱা ঘটনা হৈ গ'ল, এম্বুলেঞ্চত লৈ আহিছোঁ। তাৰপাছত আমি পটককৈ আহিলোঁ। কি হৈছিলে এইটো কি হৈছে একো একচুৱেলি ক'ব পৰা নাই। লগত ইহঁতে ষ্টাফ আৰু বেলেগ যিবিলাক মানুহ কম্পেনিয়নবিলাক আছিলে তেখেতে ধৰিছে, ধৰি পেলাই আমাৰ লগত এম্বুলেঞ্চ আছিলে পিছফালে, ফটককৈ এম্বুলেঞ্চত লৈ পেলাই আনিলে হস্পিটেলত। তাৰপাছত আমিও লগত নহয়, আমাৰ ৰানিং নহয়, আমাৰ ৱাকিং আছিলে। আমাৰ 7 কিলোমিটাৰ ৱাক কৰিব লাগে উইদিন 2 আৱাৰ্ছ। আমাৰ ষ্টাৰ্টিং পইণ্ট আছে কাউঞ্চিল ৰটাৰীৰ পৰা আপ টু আপোনাৰ ভিউ পইণ্টৰ অলপ আগত, তাতে পৰা আমাৰ আকৌ বেক কৰিব লাগে আকৌ ফাৰ্ষ্ট পইণ্টৰ পৰা। এইটো আছিলে আমি ছানডেত কৰিছোঁ ফাৰ্ষ্ট ফেজ, আজি ছেকেণ্ড ফেজ আছিলে টেক্সাছ আছিলে, কালি আকৌ থাৰ্ড ফেজ আছিলে। তো এনেকুৱা বেয়া এটা ইনচিডেণ্ট, বহুত মানে বেয়া লগা কথা হৈছে আৰু যিটো হ'ব নালাগে আৰু এনেকুৱা হৈ গ'ল। আৰু খোজকাঢ়ি থাকোঁতে মানে যিটো লগত যিবিলাক আছিলে সিহঁতে ধৰিছে, সিহঁতে কৈছে যে আমিতো একেলগতে খোজকাঢ়ি আছিলোঁ, বাকী ষ্টাফবিলাক আছিলোঁ। আমাৰ আজি প্ৰায় 80-90 ষ্টাফটো আছিলে, একেলগতে আমি তাৰপৰা মুভ কৰিছোঁ। আৰু তাৰপাছত যোৱা ধৰক 2 মিনিটমান গৈছে আৰু ৱক কৰি পেলাই। যোৱাৰ পাছতে তেনেকুৱা হৈছে আৰু লগত সিহঁতে আমাৰ ষ্টাফবিলাক আছিলে সেইটো ধৰিছে, আৰু লগতে আমাৰ এম্বুলেঞ্চ আছিলে, পটককৈ আনিছে। আমিও খবৰ পাইছোঁ, পিছফালে আহিছোঁ। অহাৰ পাছত গম পাইছোঁ যে ডক্টৰে কৈছে এনেকৈ তেহঁতেতো নাই তেনেকুৱা কৈছে 6.16 AM। আৰু ঘটনাটো প্ৰায় 2 মিনিট পাছতেই হৈছে আৰু বেছি দূৰ নাই, তাতে পৰা ধৰক 100 মিটাৰমান হ'ব পাৰে। আৰু নামটো কি হৈছিল ল'ৰাজনৰ? ব্ৰিজেশ থাউচেণ্ড কৈ পেলাই, ব্ৰিজেশ থাউচেণ্ড।